মহাপুৰুষ কবিতাৰ অনুশীলনীত থকা প্ৰশ্ন আৰু ব্যাকৰণসমূহৰ ভিডিঅ'টো চাবলৈ নাপাহৰিবা আৰু ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন তৎক্ষণাত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহাচোন আজিৰ এই ভিডিঅ'টোলৈ। প্ৰথম প্ৰশ্ন, আমাৰ মহাপুৰুষ দুজনাৰ নাম কি কি? উত্তৰ, শংকৰদেৱ আৰু মাধৱদেৱ। প্ৰশ্ন 2, মহাপুৰুষ দুজনাৰ কোনজন সূৰ্য আৰু কোনজন চন্দ্ৰ? উত্তৰ, মহাপুৰুষ দুজনাৰ সূৰ্য শংকৰদেৱ আৰু চন্দ্ৰ মাধৱদেৱ। প্ৰশ্ন 3, মহাপুৰুষ দুজনাই কি বিদুৰ কৰে? উত্তৰ, মহাপুৰুষ দুজনাই আন্ধাৰ বিদুৰ কৰে। প্ৰশ্ন 4, আন্ধাৰ গাঁতত সাপৰ মূৰত কি জ্বলে বুলি কবিয়ে কৈছে? উত্তৰ, আন্ধাৰ গাঁতত সাপৰ মূৰত মাণিক জ্বলে বুলি কবিয়ে কৈছে। প্ৰশ্ন 5, মহাপুৰুষ দুজনাই আমাৰ ঘৰে ঘৰে কি ঢলাৰ কথা কৈছে? উত্তৰ, মহাপুৰুষ দুজনাই আমাৰ ঘৰে ঘৰে অমৃত ঢলাৰ কথা কৈছে। প্ৰশ্ন 6, প্ৰতিশব্দ বা সমাৰ্থক শব্দ লিখা। চন্দ্ৰ, জোন, জোনবাই, তৰাপতি, মৃগাংক। আন্ধাৰ, এন্ধাৰ, তামস, তমোময়। সূৰ্য, আদিত্য, ভানু, মিত্ৰ, সবিতা। সাপ, অকৰ্ণ, অহু, নাগ, ব্যাল, সৰ্প। ঘৰ, আলয়, গৃহ, নিকেতন, নিলয়। গাঁত, গহ্বৰ, ছিদ্ৰ, ফুটা, ৰন্ধ্ৰ। হৃদয়, বুকু, হিয়া, হৃদ, অন্তৰ। প্ৰাৰ্থনা, স্তুতি, নিবেদন, খোজা, মিনতি।